যে সেইদিনাখন এনেকুৱা এটা ঘটনা ঘটিছিল ভয়েস অফ আসামৰ দিনাখন ফিনালে আছিলে কাৰণে যেটো মানে চেনেলে অৰ্গানাইজ কৰিছিলে সেই অনুষ্ঠানটো তেওঁলোকে কোনোবা বাহিৰৰ পৰা ডাঙৰ ৰাজনীতিক সৈতে জড়িত ব্যক্তিও আমন্ত্ৰণ জনাই আনিছিলে আৰু তেওঁলোকৰ সিকিউৰিটিৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰা হৈছিল যে অসমৰ যিখিনি শিল্পী কলাকুশলী তাত জড়িত হৈ থাকিব তেওঁলোকৰ কাৰণে মানে খুব কটকটীয়া ব্যৱস্থা কিছুমান আন মানুহৰ লগতে তেওঁলোকৰ কাৰণেও ব্যৱস্থাটো তেনেকুৱা ধৰণৰ হৈ আছিল যে যিসকলে কাম কৰিবলৈ তালে গৈছে বা যাক আমন্ত্ৰণ কৰি অনা হৈছে অসমৰ তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হৈছিল আৰু সেইদিনাখন জুবিনৰ মিউজিচিয়ানখিনি সোমাব পৰা নাছিল প্ৰথম কথা সাউণ্ড চেক কৰিবলৈ তেওঁলোক যাব পৰা নাই বহুত দেৰি জুবিন যেতিয়া আহিছে তেওঁলোকক সোমোৱালে তাৰপিছত ঘূৰি পেলাই বেলেগ ফালে নে মানুহৰ লগত কথা পাতি ইফালে যাওঁতে তেওঁ দেখিলে আমাৰ শ্ৰদ্ধা ৰামেশ্বৰ পাঠক ডাঙৰীয়া প্ৰয়াত তেখেতক সেইদিনাখন জীৱনজোৰা সাধনা বঁটাটো দিবলৈ তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল লাইফ টাইম এচিভমেন্ট পাব মানুহজন তেতিয়া যথেষ্ট অসুস্থ আছিলে আৰু কিন্তু মানুহৰ মাজত থাকি ভাল পোৱা ব্যক্তি নহয় সকল গতিকে অসুস্থ অৱস্থাটো তেওঁ আহিবলৈ মন কৰিছিল তেওঁক লৈ আহিছিল পৰিয়ালৰ ব্যক্তিয়ে লোকসকলে আৰু তেওঁ সেই নিৰাপত্তা ব্যৱস্থাৰ কাৰণে বহুত সময় ধৰি বাহিৰত গাড়ীতে গৰমত বহুৱাই থৈ দিছিল বহি আছিল তেওঁ সোমাব পৰা নাছিল সেই অৱস্থাত আহি পেলাই দেখি জুবিনে খুব বেয়া পালে কথাটো বেয়া পাই খং উঠিলে তাৰপিছত কিবাকিবিকে কৈ মেলি জুবিনকো কৈছিল যে আপোনাৰ আইডি নাই কিবাকিবি এনেকুৱা কথা কৈছিলে তাৰপিছত তেতিয়া জুবিনে ক'লে মোক আইডিৰ দৰকাৰ নাই মানে এনেকুৱা ধৰণে কথা কৈ পেলাই অকণমান গৰমাগৰমি কৰিয়ে তেখেতক সোমোৱাই এটা স্থানত বহুৱালে কৈ নি পেলাই তাৰপিছত সেই কথাটো তেতিয়াই যিগৰাকী মানে তাৰ স্বত্বাধিকাৰী এই চেনেলটো তেওঁ প্ৰথমতে জুবিনে কৈছিলে আজি মোৰ প্ৰগ্ৰেমটো মই ফালিম মানে তহঁতক ফালিম এনেকুৱা ধৰণে কথা এটা কৈ লৈছিলে সেই কথাটো আচলতে মই ভাবোঁ জুবিনৰ এনেকুৱা এটা মানে সুযোগ আছিলে যে তেওঁ মঞ্চখন লৈ পেলাই তেওঁ গোটেই কথাখিনি ক'ব পাৰিলেহেঁতেন কি হৈছিলে এনেকুৱা হ'ব নালাগে বুলি কিন্তু সেইটো নকৰি তেওঁ নিজৰ প্ৰগ্ৰেমটোৱে বেয়া কৰি পেলাই তেওঁ সেইটো মানে ক'বলৈ গ'লে কিবা এটা মানে কি বুলি ক'ম আৰু এটা প্ৰত্যুত্তৰ দিছিল চাগে বা সেইটো তেওঁৰ এটা প্ৰটেষ্ট আছিল চাগে